সকলোকে শাৰদীয় দুৰ্গা পূজাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোক সকলোৰে ভাল। আৰু এতিয়া আমি ওলাই আহিছোঁ বজাৰৰ ফালে আৰু আজিও আপোনালোকক পূজাৰ পৰিৱেশ দেখাম। আৰু তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পূজাভাগ হৈছে ডিব্ৰুগড়ৰ সাৰ্বজনীন দুৰ্গা পূজা। এতিয়া আহিছোঁ মাৰোৱাৰীপট্টি পূজাভাগলৈ। আৰু এই পূজাভাগ কাপোৰৰ ফিটা, ভোলৰ জাল, বেত আদিৰে নিৰ্মাণ কৰিছে আৰু 79 ইয়াৰ্ছত এই পূজাভাগে ভৰি দিছে। এতিয়া আহিছোঁ আমি অন্য এখন পূজালৈ। কাষতে লাগি আছে, মাৰোৱাৰীপট্টি পূজাৰ কাষতে আছে। আৰু এই পূজাভাগত তেওঁলোকে দেখাইছে খেতিয়কৰ নাঙল, পাচি, লেম, কোৰ, কটাৰী, কাঁচি তেনেকুৱা সামগ্ৰীবোৰ তেওঁলোকে দেখাইছে। দেখাইছে জুইশাল, জুইত ভাত ৰন্ধা, জুই জ্বলোৱা, এই সকলোখিনি দেখাইছে। মাটি চাকি দেখাইছে। এই গোটেই বস্তুখিনি তেওঁলোকে দেখাইছে।
আৰু আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তেনেহ'লে অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।